ৰূপে ডেবিট কাৰ্ড থকা কোনো ব্যক্তিৰ যদি এক্সিডেণ্টত মৃত্যু হয় তেনেহ'লে তেখেতৰ পৰিয়ালে 2 লাখ টকাৰ পৰা 10 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য পায়। যিকোনো ছেভিংছ একাউণ্টৰ লগতে PMJDY অৰ্থাৎ প্ৰধানমন্ত্ৰী জন ধন আঁচনিৰ অধীনত খোলা জিৰ' বেলেঞ্চ একাউণ্টৰ ক্ষেত্ৰতো এই সুবিধা পোৱা যায়। মানুহজনৰ মৃত্যু নহয় যদি চিৰদিনৰ কাৰণে বিকলাংগ হৈ থাকে, যেনে হাত ভৰি নষ্ট হোৱা, চকুৰে নেদেখা হোৱা, কাণেৰে নুশুনা হোৱা, কথা ক'ব নোৱাৰা হোৱা ইত্যাদি হ'লেও আৰ্থিক সাহায্য পোৱা যায়। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ৰূপে ডেবিট কাৰ্ডৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চৰ কাৰণে কি কি চৰ্ত মানিব লাগে, কেনেদৰে এই ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰি, মানুহজনৰ মৃত্যু নহয় যদি বিকলাংগ হৈ থাকে তেনেহ'লে কিমান টকা পোৱা যায় আৰু ক্লেইম কৰাৰ কাৰণে কি কি ডকুমেণ্টছ জমা কৰিব লাগে। এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। চাই থাকক বেংকিং সহায়। ৰূপে হৈছে ভাৰতৰ নিজা কাৰ্ড পে'মেণ্ট নেটৱৰ্ক। কাৰ্ড পে'মেণ্ট ব্যৱস্থাৰ আৰম্ভণিৰ সময়ত যেতিয়া বিদেশী কোম্পানী ভিজা আৰু মাষ্টাৰ কাৰ্ডৰ আধিপত্য বাঢ়ি গ'ল, তেতিয়াই ভাৰতৰ এটা নিজস্ব ছাৰ্ভিচ প্ৰভাইডাৰৰ ক্ৰমান্বয়ে প্ৰয়োজনীয়তা আহি পৰিল। ইয়াৰ ফলস্বৰূপে 2009 চনত NPCI অৰ্থাৎ নেশ্যনেল পে'মেণ্টছ কৰ্পোৰেশ্যন অফ ইণ্ডিয়াক এনে এক থলুৱা কাৰ্ড পে'মেণ্ট ছিষ্টেমৰ নিৰ্মাণৰ দায়িত্ব দিয়া হয়। এই কাৰ্যৰ সফল ৰূপায়ণৰ উদ্দেশ্যেৰে NPCIয়ে এক পৃথক বিজনেছ ইউনিটৰ নিৰ্মাণ কৰে, যাৰ নাম হৈছে ৰূপে। ৰূপী আৰু পে'মেণ্ট এই শব্দ দুটাৰ পৰা ৰূপে শব্দটোৰ সৃষ্টি কৰা হৈছে। 2012 চনৰ মাৰ্চ মাহত প্ৰথম ৰূপে কাৰ্ডৰ আৰম্ভণি হয়। ইয়াৰ পিছত ক্ৰমান্বয়ে বিভিন্ন স্তৰৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ ৰূপে কাৰ্ড প্ৰস্তুত কৰিবলৈ লোৱা হয়। ৰূপে ডেবিট কাৰ্ডৰ প্ৰধান বৈশিষ্ট্য হ'ল এই কাৰ্ডৰ লগত থাকে পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ, যিয়ে সকলো ধৰণৰ দুৰ্ঘটনাৰ ফলত হোৱা দুৰ্ঘটনাজনিত আঘাতৰ ক্ষতিপূৰণ দিয়ে। ইয়াৰ অধীনত দুৰ্ঘটনাজনিত মৃত্যু আৰু পাৰ্মানেণ্ট ট'টেল ডিজেবিলিটি অৰ্থাৎ চিৰদিনৰ কাৰণে বিকলাংগ হৈ গ'লে তাৰ ক্ষতিপূৰণ পোৱা যায়। এক্সিডেণ্ট যদি ভাৰতৰ বাহিৰতো হয় তেতিয়াও এই আৰ্থিক সাহায্য পোৱা যায়। অৱশ্যে আত্মহত্যা বা বেমাৰ আজাৰৰ ফলত হোৱা মৃত্যু বা প্ৰেগনেঞ্চিৰ কাৰণে মৃত্যু হ'লে তাৰ কাৰণে কোনো ধৰণৰ আৰ্থিক সাহায্য পোৱা নাযায়। যদি কোনো ব্যক্তিৰ নিজাববীয়াকৈ অন্য ইঞ্চুৰেঞ্চ কোম্পানীত ইঞ্চুৰেঞ্চ পলিচি কৰা থাকে তথাপিও এই আৰ্থিক সাহায্য পোৱা যায়। এই আৰ্থিক সাহায্য প্ৰদানৰ কাৰণে প্ৰতি বছৰে নিৰ্দিষ্ট ইঞ্চুৰেঞ্চ কোম্পানী আৰু NPCIৰ মাজত চুক্তিবদ্ধ হয়। 2022-23 বৰ্ষৰ কাৰণে এনেদৰে চুক্তিবদ্ধ হোৱা কোম্পানী দুটা হ'ল নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেড আৰু টাটা AIG জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড। ইয়াৰে নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেডে PMJDY কাৰ্ডৰ ক্লেইমসমূহ ছেটেল কৰে আৰু টাটা AIG জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডে অন্য ক্লেইমসমূহ ছেটেল কৰে। ৰূপে ডেবিট কাৰ্ডৰ প্ৰকাৰ অনুসৰি ইয়াৰ ইঞ্চুৰেঞ্চৰ টকাৰ পৰিমাণ বেলেগ বেলেগ হয়। PMJDY অৰ্থাৎ প্ৰধানমন্ত্ৰী জন ধন আঁচনিৰ কাৰ্ড হ'লে 28 আগষ্ট 2018ৰ আগতে খোলা একাউণ্টৰ ক্ষেত্ৰত 1 লাখ টকা আৰু ইয়াৰ পিছৰ একাউণ্ট হ'লে 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ কভাৰেজ পোৱা যায়। ৰূপে ক্লাছিক আৰু ৰূপে প্লেটিনাম কাৰ্ডৰ ক্ষেত্ৰত 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ কভাৰেজ পোৱা যায় আৰু ৰূপে চিলেক্ট কাৰ্ড হ'লে 10 লাখ টকাৰ ইঞ্চুৰেঞ্চ কভাৰেজ পোৱা যায়। মানুহজনৰ মৃত্যু নহয় যদি চিৰদিনৰ কাৰণে বিকলাংগ হৈ যায় তেনেহ'লে ইঞ্চুৰেঞ্চ কোম্পানীৰ নিয়ম অনুসৰি ইঞ্চুৰেঞ্চৰ টকাৰ 2%ৰ পৰা 100%লৈকে ক্ষতিপূৰণ পোৱা যায়। ৰূপে ডেবিট কাৰ্ডৰ ইঞ্চুৰেঞ্চৰ টকা পাবৰ কাৰণে কাৰ্ড হোল্ডাৰজনৰ বয়স 5 বছৰৰ অধিক আৰু 70 বছৰৰ ভিতৰত হ'ব লাগিব। যদি PMJDY আৰু ৰূপে ক্লাছিক কাৰ্ড হয় তেনেহ'লে এক্সিডেণ্টৰ তাৰিখৰ আগত 90 দিনৰ ভিতৰত এই কাৰ্ডৰ দ্বাৰা যিকোনো ফিনান্সিয়েল অথবা নন ফিনান্সিয়েল ট্ৰেঞ্জেকশ্যন সম্পন্ন হ'ব লাগিব। আনহাতে ৰূপে প্লেটিনাম আৰু ৰূপে চিলেক্ট কাৰ্ড হ'লে 30 দিনৰ ভিতৰত যিকোনো ফিনান্সিয়েল অথবা নন ফিনান্সিয়েল ট্ৰেঞ্জেকশ্যন হ'ব লাগিব। টকা উইথড্ৰ কৰা, শ্বপিং মলত বস্তু কিনোতে বিল পে'মেণ্ট কৰা, যিকোনো অনলাইন শ্বপিং, অনলাইন বিল পে'মেণ্ট কৰা ইত্যাদিক ফিনান্সিয়েল ট্ৰেঞ্জেকশ্যন বুলি কোৱা হয়। আনহাতে বেলেঞ্চ ইনকুৱাৰী কৰা, পিন চেঞ্জ কৰা ইত্যাদিক নন ফিনান্সিয়েল ট্ৰেঞ্জেকশ্যন বুলি কোৱা হয়। ইঞ্চুৰেঞ্চৰ টকা পাবৰ কাৰণে যি বেংকত কাৰ্ডৰ গৰাকীজনৰ একাউণ্ট আছে সেই বেংকত নিৰ্দিষ্ট ক্লেইম ফৰ্মসহ সম্পূৰ্ণ ডকুমেণ্টছ জমা কৰিব লাগিব। এই ডকুমেণ্টছসমূহ এক্সিডেণ্ট সংঘটিত হোৱাৰ 90 দিনৰ ভিতৰত জমা কৰিব লাগে। যদি ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
আৰু 90 দিন হৈ যোৱাৰ পিছত তেখেতৰ মৃত্যু হয় তেনেহ'লে 90 দিনৰ পিছতো ক্লেইম ফৰ্ম জমা কৰিব পাৰি কিন্তু তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰা হয় ডেথ ক্লেইমৰ ক্ষেত্ৰত জমা কৰিবলগীয়া ডকুমেণ্টছসমূহ হ'ল ক্লেইম ফৰ্ম ডেথ চাৰ্টিফিকেট FIR কপি পষ্টমৰ্টেম ৰিপৰ্টৰ কপি নিউজ পেপাৰ কাটিং যদি পেপাৰত বাতৰিটো দিয়া হয় কাৰ্ড হোল্ডাৰৰ KYC ডকুমেণ্টছ আৰু একাউণ্ট ষ্টেটমেণ্ট ইয়াৰ লগতে জমা কৰিব লাগিব মৃত ব্যক্তিজনৰ একাউণ্টৰ নমিনীজনৰ বেংক ডিটেইলছ আৰু KYC ডকুমেণ্টছ যদি একাউণ্টত নমিনী হিচাপে কাৰো নাম দিয়া হোৱা নাই তেনেহ'লে ব্যক্তিজনৰ উত্তৰাধিকাৰীয়ে ক্লেইম কৰিব পাৰে আৰু তাৰ কাৰণে ডকুমেণ্টছ ছাবমিট কৰাৰ সময়ত লিগেল হায়াৰ চাৰ্টিফিকেট জমা কৰিব লাগিব টোটেল পাৰ্মানেণ্ট ডিজেবিলিটি ক্লেইমৰ ক্ষেত্ৰত জমা কৰিবলগীয়া ডকুমেণ্টছসমূহ হ'ল ক্লেইম ফৰ্ম চিকিৎসালয়ৰ ডিছচাৰ্জ ৰিপৰ্ট FIR কপি কাৰ্ড হোল্ডাৰৰ KYC ডকুমেণ্টছ আৰু একাউণ্ট ষ্টেটমেণ্ট এই ডকুমেণ্টছসমূহ বেংকত জমা কৰাৰ পিছত বেংকে সেইসমূহ নিৰ্দিষ্ট ইঞ্চুৰেঞ্চ কোম্পানীলৈ প্ৰেৰণ কৰে বেংকৰ পৰা পঠিওৱা এই ডকুমেণ্টছসমূহ নিৰ্দিষ্ট ইঞ্চুৰেঞ্চ কোম্পানীটোৱে পোৱাৰ 10 দিনৰ ভিতৰত এই ক্লেইমসমূহ সেটেল কৰা হয় ৰূপে ডেবিট কাৰ্ডৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চৰ বিষয়ে নজনাৰ ফলত বহুতে ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয় মৃত্যুক কোনেও বাধা দিব নোৱাৰে কিন্তু মৃত্যুৰ পিছত পৰিয়ালে যদি কিছু আৰ্থিক সাহায্য পায় তেনেহ'লে ই পৰিয়ালটোক যথেষ্ট সকাহ দিয়ে গতিকে এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক যাতে এই এক্সিডেণ্ট ইঞ্চুৰেঞ্চৰ বিষয়ে সকলোৱে গম পায় লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক এনে ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে